বজৰং দলৰ গুলিৰ শব্দত চাৰিওফালে সাম্প্ৰদায়িক ৰাজনীতিৰ মাজত হেৰাই যাব খোজা এটা খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী ভাষণত চিঞৰি কৈছিল যে অসমক দেশৰ 5খন ৰাজ্যৰ ভিতৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি গঢ়ি তুলিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ আজিৰ দিনত 2টা বছৰ উকলি গ'ল। কিন্তু ৰাজ্যসভাত প্ৰকাশ পোৱা এক তথ্য উন্মোচিত হৈছে অসমৰ ভয়ানক অৰ্থনৈতিক অৱস্থা। অসমৰ স্থান দেশৰ 35খন ৰাজ্যৰ ভিতৰত কিমান আপুনি জানেনে? 28। যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখনক অসমক এখন গঢ়ি তুলিব, সেইখন অসমে আজি দেশৰ 35খন ৰাজ্যৰ ভিতৰত 28 নম্বৰ স্থানত থাকিবলৈ সক্ষম হৈছে। শেষৰ ফালৰ পৰা যদি চাবলৈ যায় তেতিয়াহ'লে হয়তো 5 সংখ্যাটোৰ লগত অকণমান ওচৰ চাপিবগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি। কিন্তু সেইটো শেষৰ ফালৰ পৰাহে হ'ব, প্ৰথমৰ পৰা নহ'ব। কাৰণ শেষৰ ফালৰ পৰা যদি চাবলৈ যায় শেষৰ ফালৰ পৰা অসমৰ স্থান দেশৰ 35খন ৰাজ্যৰ ভিতৰত 8। কিমান ভয়ানক আৰু কিমান দুখ লগা অসমৰ বাবে। নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ চিঞৰি দিয়ে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ, কেৱল গাদী ৰক্ষাৰ স্বাৰ্থত কেৱল মাত্ৰ গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে মুখত যি আহে তাকেই কৈ দিয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই এইটো কথা স্বীকাৰ কৰি থৈছে যে তেওঁ কৈছিল মুখত যি আহে তাকে কৈ দিয়ে বুলি, এইটো কথা তেওঁ নিজেই স্বীকাৰ কৰি থৈছে। আৰু তেনেকৈ হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি গঢ়ি তুলিব। আৰু সেই মুখত যি আহে কৈ দিয়া স্বভাৱৰ কাৰণেই আজি হয়তো অসম দেশৰ 28 নম্বৰ স্থানত থাকিবলগীয়া হৈছে, য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ 2টা বছৰ উকলি গ'ল। আৰু এইসমূহ কথা সংবাদ মাধ্যমত যাতে আলোচনা নহয়, এইসমূহ কথা যাতে ৰাইজৰ মাজলৈ যাব নোৱাৰে, এইসমূহ কথাৰে যাতে বিৰোধীয়ে জনমত গঠন কৰিব নোৱাৰে, তাৰ কাৰণে আচলতে চৰকাৰখনে সাম্প্ৰদায়িক কিছুমান মন্তব্য কৰি জনগণক বিপথে পৰিচালিত কৰে। এই সাম্প্ৰদায়িক ৰাজনীতি ধৰ্মৰ ৰাজনীতিৰ নামত, ধৰ্ম ৰক্ষাৰ নামত অসমৰ অৰ্থনীতি যে আজি পংগু হৈ গৈছে, অসমৰ অৰ্থনৈতিক অৱস্থা যে পয়া লগা হৈ গৈছে, সেই কথা কিন্তু কোনেও খবৰ ৰখা নাই। অসমৰ অৰ্থনীতি পংগু হৈ ভাগি ছিগি খহি গ'লেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একো নাযায়, চৰকাৰৰ একো নাযায়, যাবকাৰ অসমৰ জনতাৰ। কাৰণ অসমৰ টকাৰে, অসমৰ জনতাৰ টকাৰে তেওঁলোকে বিলাসী জীৱন যাপন কৰি আছে। হেলিকপ্টাৰেৰে যদি বিয়া খাবলৈ গৈছে, ইখনৰ পিছত সিখন দলীয় মিটিং কৰিবলৈ গৈছে, হেলিকপ্টাৰ লৈ যদি বানপানী চাইছে আকাশৰ ওপৰৰ পৰা, তেনেকৈ তেওঁলোকে এটা বিলাসী জীৱন যাপন কৰি আছে। কিন্তু ক্ষতি হৈছে কাৰ? অসমৰ আৰু অসমীয়াৰ। আৰু এইসমূহ কথা লুকুৱাবলৈকে তেওঁলোকে চূড়ান্ত সাম্প্ৰদায়িক কিছুমান মন্তব্য কৰি অসমৰ ৰাইজৰ চকু বন্ধ কৰি ৰাখিবলৈ বিচাৰে। যাক জননী জন্মভূমি বুলি কয়, সেই জননীৰ নামত কোনোবাই মিছা কথা ক'ব পাৰে নেকি? কোনোবাই মুখত যি আহে তাকে কৈ দিব পাৰে নেকি? যাক আপুনি অসমীয়া আই বুলি যদি সন্মান কৰে, অসমীয়া আই যদি বুলি আপোনাৰ মৰম আছে, তেতিয়াহ'লে মুখত যি আহে তাকে কিয় কৈ দিয়ে? কাৰণ এটাই, গাদী ৰক্ষাৰ স্বাৰ্থত। অসমৰ 3,64,00,000 জনতাৰ ভিতৰত 1,01,27,000 মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ, অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানে হিতাধিকাৰী। এই যিসমূহ সমস্যা, এই সমস্যাসমূহৰ কোনো যুক্তিসন্মত উত্তৰ তেওঁলোকৰ ওচৰত নাই। এই প্ৰশ্নসমূহৰ উত্তৰ তেওঁলোকে দিব নোৱাৰে। এই প্ৰশ্নসমূহ যদি সংবাদ মাধ্যমে জনগণৰ ওচৰলৈ লৈ যায় বা বিৰোধীয়ে যদি জনমত গঠন কৰে, তেতিয়া তেওঁলোকৰ যে পতন অনিবাৰ্য সেইটো কথা তেওঁলোকে জানে। আৰু সেইকাৰণে তেওঁলোকে সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্ম আৰু বৰ্ণৰ ৰাজনীতি কৰি থাকিবলৈ বিচাৰে। আপুনি অসমক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিন্তু আজি অসম 28 নম্বৰত। ভাৰতৰ 35খন ৰাজ্যৰ ভিতৰত যে অসম 28 নম্বৰত, এই কথাটোত আপুনি লাজ পাইছেনে নাই পোৱা নাজানো,
বা আপুনি লাজ পাবলগীয়া বিষয় হয়নে নহয় নাজানো, কিন্তু দৰিদ্ৰতাই কোঙা কৰা অসমবাসীয়ে বা অসমে আচলতে এইটো লাজ পাবলগীয়া বিষয়। কাৰণ অসমত কি নাই? অসমৰ কি নাই? অসমৰ সকলো আছে। অসমত সকলো আছে, মাত্ৰ গাদী ৰক্ষাৰ কাৰণে কেৱল ৰাজনীতি কৰা কেইজনমান মানুহ নোহোৱা হৈ গ'লেই হয়তো অসম শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখনলৈ আহিব। মই থাম্বনেইলখনত কোৱাৰ দৰেই, বিজেপিয়ে কোৱাৰ দৰেই যদি ঠিক আছে ধৰ্মও ৰক্ষা কৰক, কিন্তু শক্তি নহ'লে আপুনি ভক্তি ক'ৰ পৰা কৰিব? যদি আপোনাৰ শক্তিয়ে নাই, আজি দৰিদ্ৰতাই কোঙা কৰি গৈছে, খাবলৈ নেপায় মানুহ মৰিব, আৰু কেইদিনমানৰ পিছত খাবলৈ নাপায় মানুহ মৰিব, এসাঁজ ভাত খাবলৈ নাপায় মানুহ মৰিব। কিন্তু আপোনালোক ব্যস্ত থাকিব কিহত? ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ ৰাজনীতিত। আপোনালোক ব্যস্ত থাকিব হিন্দু মুছলমানৰ ৰাজনীতিত। অসমীয়া মৰি যাব খাবলৈ নাপায়, আৰু এই কথাসমূহ লাখ লাখ মানুহ মৰি যাব, আৰু এই কথাসমূহে আপোনালোকে লুকুৱাই ৰাখিবলৈ কি কৰিব? সাম্প্ৰদায়িক ৰাজনীতি কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, বজৰং বলক ট্ৰেইনিং দিয়াব ধৰ্ম ৰক্ষাৰ বাবে। আপুনি নিজেই স্বীকাৰ কৰিছিলে যে মই মুখত যি আহে তাকে কৈ দিওঁ। মুখত যি আহে তাকে কৈ দিয়ে কাৰণেই আজি অসমৰ অৰ্থনীতিৰ এয়া পয়া লগা অৱস্থা। যদি আপুনি খাবলৈ নাপায় মৰিয়ে যায়, ধৰ্ম থাকি কি লাভ? যদি খাবলৈ নাপায় মৰি যায়, যদি এটা ৰুটিৰ কাৰণে মানুহ মৰি যায়, এসাঁজ ভাতৰ কাৰণে মানুহ মৰি যায়, তেতিয়াহ'লে ধৰ্ম থাকি কি লাভ? গতিকে মই কোৱা নাই যে আপোনালোকে ধৰ্ম ৰক্ষা নকৰিব। হে প্ৰভুসকল, আপোনালোকে ধৰ্মও ৰক্ষা কৰক, কিন্তু ধৰ্ম ৰক্ষাৰ লগতে অসমৰ মানুহখিনিৰ, অসমীয়া মানুহখিনিৰ যি পয়া লগা অৰ্থনৈতিক অৱস্থা, এই দুৰ্ভোগৰ কথা অন্ততঃ এবাৰ হ'লেও ভাবক, সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আঁতৰলৈ আহি।